Hi guys, welcome back to my YouTube channel Shadibul Vlog. আপোনালোকৰ খবৰ কেনেকুৱা আশা ভালে আছে মোৰ লগত আছে বৰ্তমান নাম কি নামটো কৈ দিয়া মোৰ নাম আজমল শেখ হয় আমি এতিয়া ক'ত গৈ আছো মানে গৈ আছো না আমাৰ কলেজতে এটা কলেজ গৈছো মানে ফ্ৰেছাৰ্ছ চাবৰ কাৰণে মানে কালি হৈছিল মানে মই আহা নাই কালি কলেজত এইকাৰণে আজি গৈ আছো ফ্ৰেছাৰ্ছত গৈ আছো ৰাতিপুৱাই ওলাইছিলো ঘৰৰ পৰা কিন্তু এটা প্ৰবলেমত পৰি গৈছিলো সেইকাৰণে অলপ লেট হৈছে এতিয়া গৈ আছো গতিকে মানুহ এজনক বিশ্বাস কৰিছিলো গতিয়া সেই মানুহটোৱে বদমাইশি কৰি দিলে মোৰ লগত এতিয়া গৈ আছো আপোনালোকক ফ্ৰেছাৰ্ছখন দেখাবলৈ এতিয়া চাগে হে হৈছে কি কোৱা মানুহক যে কেতিয়াও বিশ্বাস কৰিব নালাগে গৈ আছো বাইকেৰে চাৰিওফালে পৰিৱেশ চাক ৰাস্তাৰ চাৰিওফালে সেউজীয়া পৰিৱেশ ৰাস্তাৰ মাজত আমি দুজন গৈ আছো ফ্ৰেছাৰ্ছখন চাবলৈ গতিকে আপোনালোকক মই ফ্ৰেছাৰ্ছখন দেখাম কলেজৰ ফাংচন হৈছে গোল্ডেন লাহৰিঘাট গোল্ডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সেই স্কুলখনত গৈ আছো এটা ফ্ৰেছাৰ্ছ হ'ব দুদিনীয়া কাৰ্যসূচী আছিল তাত আজি ছিংগাৰ আহিব বোলে সেইকাৰণে দেখিবলৈ গৈ আছো গতিকে আপোনালোকে চাই থাকক আমি ৰাতিপুৱাই ওলাইছিলোঁ কিন্তু ৰাস্তাত আহু থাকোঁতে হঠাৎ এটা প্ৰব্লেম হৈছিল সেই প্ৰব্লেমটো শেষ হৈছে গতিকে আমি শেষ হোৱাৰ পিছতে চাক দলঙৰ ওপৰেদি গৈ আছো গতিকে মানুহক বিশ্বাস কৰিব নালাগে আজিকালি মানুহক বিশ্বাস কৰিলেই বিপদ হয় আপুনি যেতিয়া মানুহ এজনক বিশ্বাস কৰিব তেতিয়াই তেওঁ বিশ্বাসঘাতকতা কৰিব ফাইনেলি আহি গোল্ডেনৰ স্কুলত আহি গ'লো চাক স্কুলখনত সোমাই আছো সোমাই অলপ ফ্ৰেছাৰ্ছখন চাওঁ চাই কেনেকুৱা লাগে জনাই আছো গতিকে আপোনালোকে চাই থাকক চাক স্কুলত সোমাই আছো গাইজ ফাইনেলি আহি কলেজখন পাই গ'লো এয়া হৈছে লাহৰিঘাট গোল্ডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল এই স্কুলখনত দুদিনীয়া কাৰ্যসূচীত ফ্ৰেছাৰ্ছ হৈছিল চাক কিমান মানুহ হৈছে কিমান মানুহৰ ভিৰ ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকল কেনেকৈ নাচি আছে ময়ো অলপ আহি চালোঁ ছিংগাৰখন আহিছিল গুৱাহাটীৰ পৰা গতিকে মোৰ বেছি ভাল লগা নাই অলপ সময় চালোঁ আৰু চোৱাৰ পিছতেই ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ চাক কিমান মানুহ হৈছে কিমান বহুত ছাত্ৰ ছাত্ৰী হৈছে বেলেগ মানুহ আহিছে চাবলৈ গতিকে কি কৰিম আৰু উপায় নাই চাই ভাল লগা নাই গতিকে মই আৰু মোৰ লগৰটোৱে অলপ সময় দেখিলোঁ দেখাৰ পিছত ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু অলপ সময় চালোঁ বেছি চোৱা নাই যিহেতু বহুত বেছি ভাল লগা নাই সেইকাৰণে মই আৰু মোৰ লগৰটো একেলগে ঘৰলৈ গুচি আহিলোঁ গতিকে অহাৰ ভিডিঅ'টো চাক আহোঁতে একদম বেলেগ এটা কাম আছিল তাৰপিছত ঘৰ পাওঁতে অলপ ৰাতি হৈছে সেই ভিডিঅ'টো অলপ আপোনালোকক দেখাই আছোঁ অহাৰ সময়ত ঘৰত যেতিয়া আহিছোঁ তাৰ সময়ত এটা ভিডিঅ' আছে সেই ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ গতিকে চাই থাকক গাইজ ফ্ৰেছাৰ্ছখন চাই ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ বজাৰত অলপ কাম আছিল কামখিনি কৰি চাক ৰাস্তাৰে ঘৰলৈ আহি আছোঁ অন্ধকাৰ পৰিৱেশ অলপ গতিকে আহি গ'লোঁ আৰু এইখিনি আজিৰ ভিডিঅ'টো চাক ৰাতি হৈ গ'ল আহোঁতে গুড নাইট